সো হে গাইজ কি খবৰ আপোনালোকৰ আশা কৰো ভালে আছে যোৱা এমাহ ধৰি মই ভিডিও দিয়া নাছিলো তাৰ গুটেকেইটা কাৰণ যদি আপোনালোকে জানিব বিচাৰে তেন্তে কমেন্ট সেকশনত যাব মই শৰ্টত কাৰণ কেইটা লিখি পিন কৰি দিম কমেন্টটো আজিৰ ভিডিওৰ ফাৰ্ষ্ট আপডেটটো হ'ল ডিম্পু বৰুৱাৰ ওপৰত সো আপোনালোকে যদি ডিম্পু বৰুৱাৰ ৰিসেন্ট ভিডিওছবোৰ চাইছে একদিন ভিডিওবোৰ যদি তেওঁ চাই আছে তেন্তে নিশ্চয় গম পাইছে যে তেওঁ বৰ্তমান দুবাইত আছে আৰু তাৰ পৰা তেওঁ ভিডিওসমূহ পাবলিশ কৰি আছে ভ্লগসমূহ দি আছে এতিয়া কথা হ'ল তেওঁ দুবাই যোৱা দিনা ইনষ্টাগ্ৰামত দুটা ষ্টৰী দিছিল যৰ পৰা জানিব পৰা গৈছে যে তেওঁ স্কাই ডাইভিংৰ কাৰণে টিকেট বুক কৰিছে আৰু ভিডিওটো তেওঁ কৈছিল বাৰু সো তেওঁৰ স্কাই ডাইভিংৰ পিছত তেওঁ স্কাই ডাইভিং কৰা অসমৰ দ্বিতীয়জন ইউটিউবাৰ হৈ পৰিব প্ৰথম গৰাকী স্কাই ডাইভিং কৰা অসমীয়া ইউটিউবাৰ আছিল কেৰলিন ভ্লগছ ময়ো দিছিলো আপডেটটো যিসকল মোৰ পুৰণা দৰ্শক তেওঁলোকে নিশ্চয় গম পাব সো গাইস এইখিনিতে মই আপোনালোকক আজিৰ ভিডিওটোত সহযোগ কৰা প্লেয়াৰ স্পট এপটোৰ কথা কৈ লওঁ যিটো মোৰ পাৰ্সোনেল ফেভাৰিট গেমিং এপ হয় য'ত সদায় 50 লাখ টকা লৈকে জিকিব পাৰি আৰু ইয়াত আপুনি 15+ গেমছ যেনে ফ্ৰুইট স্লাইচ স্নেকস এণ্ড লেডাৰ্ছ চিপ ফাইট হাউচি চেছ এণ্টমেন আদিৰ দৰে গেম পাব লগতে আপোনালোকৰ বহুতে ভাল পোৱা লুডো খেলি লাখ টকা লৈকে জিকিব পাৰিব বস ডেসক্ৰিপচনত ক্লিক কৰি লুডো গেমত জয়েন কৰিলেই হ'ল ইয়াত আপোনালোকে লাইভ চেট কৰাৰ লগতে প্ৰাইভেট লুডো পটত ফ্ৰেণ্ডছৰ লগত খেলিবও পাৰিব আৰু মেইন থিং প্লেয়াৰ স্পট এক 100% সিকিউৰ আৰু মেড ইন ইণ্ডিয়া এপ হয় ইয়াৰ 10 মিলিয়ন প্লাছ ইউজাৰ্ছ থকাৰ লগতে ইয়াত সহজতে টকা আপুনি উইথড্ৰ কৰিব পাৰিব সো মোৰ ৰেফাৰেল কোড প্লেছ200 ইউজ কৰক আৰু পাওক 200 সাইন আপ বোনাছ লগতে ৰেফাইন আৰ্ন প্ৰগ্ৰামত গৈ ফ্ৰেণ্ডছক ইনভাইট কৰি তেওঁলোকে জিকা টকাৰ 2% আপোনালোকে পাব পাৰিব গতিকে ডেসক্ৰিপচনত যাওক এপৰ লিংক দিয়া আছে এতিয়া ইছো নেক্সট আপডেটলৈ এই আপডেটটো হ'ল নেশ্যনেল লেভেলৰ দুগৰাকী ইউটিউবাৰ আমিৰ মাজিদ আৰু বিয়াৰ বাইকাৰ সেমিৰ ওপৰত সো আপোনালোকৰ বহুতে নিশ্চয় জানেই চাগে কেইমাহমান আগত UK07 ৰাইডাৰে অসম ৰাইড কৰিছিল বিকাশ চেত্ৰীহঁতৰ লগত ঠিক তেনেকৈ এতিয়া নেশ্যনেল লেভেলৰ এই দুগৰাকী ইউটিউবাৰে অসম ৰাইড কৰিবলৈ অতি সোনকালে আহি আছে আৰু আমিৰ মাজিদে পাবলিশ কৰা এইটো ভ্লগত বিয়াৰ বাইকাৰ সেমিৰ লগতে আমাৰ অসমৰ কংকন তালুকদাৰকো দেখা গৈছিল ভিডিও কলত তাৰ এটা সৰু ক্লিপ মই আপোনালোকক এতিয়া দেখুৱাই দিছো আৰু এই সম্পূৰ্ণ ভ্লগটো যদি আপোনালোকে চাব বিচাৰে ডেসক্ৰিপচনত যাব লিংক দিয়া আছে हाँ तो भाई का नाम है कॉन्ग कॉन्ग एंड ये कॉन्ग कॉन्ग नहीं बे कॉन्ग कॉन्ग साला तू तो ये तो ऐसा बोल रहा है कि किंग कॉन्ग बोल देगा तो अबे सॉरी भाई यार ठीक है और गाइस एक चीज बता रहा हूँ वीडियो कॉल करने से पहले क्या होता है क्या बोला था मतलब वो असम में जो दोस्त है ना अपना योकोहामा योकोहामा कौन है भाई तो टायर का नाम बोल दिया भाई भाई मेरे को ना मतलब भाई का जो नाम है ना थोड़ा मेरे मतलब जुबान पे बिकॉज मैं नॉर्थ साइड से बिलोंग करता तो उसी कारण थोड़ी सी दिक्कत आती है क्या कौन तालुकदार बोल कौन नहीं कौन ठीक है तो के बोलूंगा के ये शॉर्ट फॉर्म के तो के भाई जो है ये आसाम से है एंड भाई राइडर के हमारे बहुत अच्छे मित्र भी बन चुके हैं तो कल अपना जो भाई है ना अपना इश्तियाक जी तो इन्हीं के पास जा रहा है तो भाई ख्याल रखना मेरा छोटा भाई है एंड 3 दिन के बाद ना हम भी आपके पास आ रहे हैं ओके এতিয়া ইছো নেক্সট আপডেটলৈ আপডেটটো হ'ল মানসী দাসৰ ওপৰত যি এগৰাকী প্ৰফেচনেল এডভোকেট হোৱাৰ লগতে সোশ্যাল মিডিয়াত তেওঁ ৰাইজক সজাগ কৰাৰ বাবে আইন সম্পৰ্কীয় ভিডিওবোৰ দি থাকে যিবোৰ ভিডিওৰ পৰা আমি আইন সম্পৰ্কীয় বহু নজনা কথা জানিব পাৰো এতিয়া কথা হ'ল ৰিসেন্টলি তেওঁ এটা ভিডিওয়ে তেওঁ এটা ইনষ্টাগ্ৰাম ৰিল ভিডিও 1 মিলিয়ন ভিউজ অতিক্ৰম কৰিছিল যাৰ ওপৰতে ৰিয়েক্ট কৰি তেওঁ ফেচবুকত এইবুলি লিখিছে যে কিছুমান কথা খুবেই সাধাৰণ কিন্তু মন ভৰি যায় চাওঁতে আজি ৰিলত 50টা ভিডিও দিয়া হ'ল দিনটোত 1 মিনিট বহুকেইটা আমি হুই বহি পাৰ কৰো কিন্তু সেই 1 মিনিটত যদি আমি একোটা নতুন নজনা কথা শিকিব পাৰো হেতু কিমান ডাঙৰ কথা চেষ্টা কৰিছিলো যে এই 1 মিনিটত আপোনালোকক একোটা নতুন আইনৰ কথা জনাব পাৰিম ভাল লগা কথা যে আপোনালোকৰ প্ৰতিটো ভিডিওকে আদৰিও ললে কিমানখিনি সফল হলো নাজানো সকলোতকৈ ডাঙৰ কথা হ'ল আপোনালোকে তলত দিয়া ভিডিওটোক ইমানেই আদৰি ললে যে আজি 1 মিলিয়ন অৰ্থাৎ 10 লাখ ভিউজৰে উপচাই তুলিলে বিৰাটে সুখী আজি ধন্যবাদ থাকিল আটাইলে এই চেষ্টা অব্যাহত থাকিব কথা দিলো হেকতে পোষ্টটোত আপোনালোকৰ এখাৰী কথাই মোক আৰু বেছি উৎসাহিত কৰিব বুলি মোৰ বিশ্বাস জয় অসম সো গাইস আজিলে ইমানে নেক্সট ভিডিঅ লগ পাম বাই বাই